নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। শনিবাৰৰ দিনা যদি দেখা পায় এই এটা বস্তু, বুজিব আপোনাৰ ভাল দিন আহি গ'ল। বন্ধু বান্ধৱীসকল, শনিবাৰ দিনটো হৈছে শনিদেৱৰ দিন। এই দিনা শনিদেৱৰ লগতে যদি হনুমানজীৰ পূজা অৰ্চনা কৰা হয়, তেন্তে সকলো কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। শাস্ত্ৰত শনিবাৰৰ দিনটোক যিকোনো উপায়ৰ বাবে বিশেষ মনা হৈছে। এই শনিবাৰ দিনটোত যদি আপুনি দেখা পায় বিশেষ এটা বস্তু, তেন্তে আপোনাৰ ভাগ্যত ঘটিব চমৎকাৰ। শাস্ত্ৰ অনুসৰি শনিবাৰৰ দিনটোত বিশেষ কিছুমান বস্তু দেখা অত্যন্ত শুভ মনা হয়। সেয়েহে শনিবাৰৰ দিনটোত যদি দেখা পায় এই এটা বস্তু, তেন্তে লগে লগে কৰি পেলাব এই এটা কাম। আপোনাৰ ভাগ্য মুকলি হ'ব, শনি দুখ খণ্ডন হ'ব। শনিদেৱৰ কৃপাত সকলো দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। তেনেহ'লে পলম নকৰি জানো আহক, শনিবাৰৰ দিনা কি বস্তু দেখা অত্যন্ত শুভ মনা হয়। 1 নম্বৰতে, শনিবাৰৰ দিনা যদি আপুনি ক'ৰবাত দুখীয়া তথা অসহায় লোক দেখা পায়, তেন্তে সাধ্য অনুসৰি যি পাৰে দান কৰিব। এনে কৰিলে শনিদেৱৰ শুভ দৃষ্টি লাভ হয়। 2 নম্বৰতে, শনিবাৰৰ দিনা যদি ক'ৰবাত ক'লা কুকুৰ দেখা পায়, তেন্তে ঘিউ সনা ৰুটি খাবলৈ দিব লাগে। ইয়াক অত্যন্ত মংগল মনা হয়। ইয়াৰ ফলত শনি দুখৰ পৰা মুক্তি মিলে। 3 নম্বৰতে, শনিবাৰৰ দিনা যদি আপুনি কাউৰী দেখা পায়, তেন্তে লগে লগে এই এটা দৈৱ শব্দ কৈ দিব। ইয়াৰ ফলত আপোনাৰ দুৰ্ভাগ্য আঁতৰি সৌভাগ্য আহিব। শনিদেৱৰ কৃপাত সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব। যদিহে ঘৰত বা ঘৰৰ আশে পাশে কাউৰী দেখা নাপায়, তেন্তে শনি মহাৰাজৰ ফটো বা মূৰ্তিৰ ওচৰতো এই শব্দৰ জপ কৰিব পাৰিব। এই শব্দ কমেও 3 বাৰ জপ কৰিব। এই দৈৱ শব্দটো হৈছে ক্ৰিং কা কা। এই দৈৱ শব্দ উচ্চাৰণ কৰাৰ পাছত আপোনাৰ সকলো মনৰ ইচ্ছা শনি মহাৰাজক জনাব। শনি মহাৰাজৰ কৃপাত আপোনাৰ সকলো দুখ কষ্ট দূৰ হ'ব, দুৰ্ভাগ্য আঁতৰি সৌভাগ্য আহিব। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো চাই ভাল লাগিল, কমেণ্টত শুদ্ধ মনে লিখিব জয় শনিদেৱ। তেনেহ'লে